নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি আপোনাৰ এইটো ভিডিঅ' হৈছে আমাৰ যিখন নতুন মন্ত্ৰীসভা তাৰ বিষয়ে। আজিনো কোনে কোনে শপত গ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে। গতিকে চাওঁ আহক আজি আমাৰ যিখন লিষ্ট, আজি আপোনাৰ 13জন MLA শপত লৈছে। আৰু তেওঁলোকনো কোন কোন চাওঁ আহক। ইয়াতে আপোনাৰ আছে দ্য 13 মিনিষ্টাৰ্ছ হু টুক অ'থ টুডে ৱেৰ ৰঞ্জিত কুমাৰ দাস, অতুল বৰা, UG ব্ৰহ্ম, পৰিমল শুক্লবৈদ্য, ৰণোজ পেগু, সঞ্জয় কিষাণ, যোগেন মোহন, অজন্তা নেওগ, অশোক সিংহাল, চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্ত, পীযুষ হাজৰিকা আৰু বিমল বৰা। গতিকে বন্ধুসকল, এইকেইজনেই আছিলে আজি শপত গ্ৰহণ কৰা মন্ত্ৰীকেইজন। কিন্তু এওঁলোকৰ যিটো মন্ত্ৰিত্ব, অৰ্থাৎ কোনে কি মন্ত্ৰিত্ব লাভ কৰিব, কোনে কোনটো বিভাগৰ মন্ত্ৰী হ'ব, সেইটো অহাকালিহে সিদ্ধান্ত লোৱা হ'ব বা প্ৰকাশ কৰা হ'ব। গতিকে বন্ধুসকল, আজিৰ ভিডিঅ' এইখিনিতে শেষ কৰিছোঁ। অহাকালি মই নিশ্চয় এটা ভিডিঅ' বনাম যে কোনে কি মন্ত্ৰিত্ব লাভ কৰিলে। সব বন্ধুসকল, এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ, মানে কিছুমান ইনষ্টেণ্ট খবৰ বা কিছুমান আপোনাৰ ব্ৰেকিং নিউজ বা কিছুমান ইম্পৰ্টেণ্ট খবৰ পাবলৈ, বা আপোনাৰ যিকোনো ধৰণৰ চাকৰি সম্বন্ধীয় খবৰ পাবলৈ, বা আপোনাৰ চাকৰিত কি কি কুৱেশ্যন আহে, আপোনাৰ চাকৰিৰ যিবিলাক পৰীক্ষা হয় তাত আপোনাৰ কি কি কুৱেশ্যন আহে, কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে, বিশেষকৈ মই মেথছৰ প্ৰশ্নৰ বিষয়ে মই আলোচনা কৰোঁ এইটো চেনেলত। গতিকে আপোনালোকে যদি সেই বিষয়ে জানিবলৈ আগ্ৰহী তেন্তে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। ধন্যবাদ। জয় অসম।